Hello everyone, welcome back to my YouTube channel. Monju's vlog or নতুন এটা ভিডিও লৈ মই মঞ্জুৰি আপোনালোকক সকলোকে স্বাগতম জনালো। আশা কৰিছো আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু আমিও আছো। আজি মই দুটা ৰেচিপি আগবঢ়াবলৈ লৈছো। এটা হৈছে চাটনি আৰু এটা হৈছে তৰকাৰী। গতিকে আপোনালোকে ভিডিওটো শেষলৈ চাব আৰু শেষত কমেন্ট কৰি জনাবলৈ নাপাহৰিব ভিডিওটো কেনেকুৱা লাগিল বা ৰেচিপি দুটা কেনেকুৱা লাগিল। গতিকে বলকচোন আমি এতিয়া পাকঘৰলৈ গৈ থাকো আৰু বস্তুকেইটা ৰেডি কৰো। প্ৰথমতে মই লৈ লৈছো পটল আৰু আলুখিনি মই বইল কৰি লৈছো আৰু এইখিনি বনাবৰ কাৰণে লৈছো পস্ত, আদা, নহৰু, জলকীয়া এটা বটি লৈছো আৰু কেৰাহীত অলপমান বেছি পৰিমাণে তেল দি মই পটলখিনি ফ্ৰাই কৰি লৈছো। খুব ভাল ধৰণেৰে ফ্ৰাই কৰি ল'ব লাগিব আৰু একেটা কেৰাহীতে পাঁচফোৰণ, অলপমান পিয়াজ সৰু সৰুকৈ কাটি লৈ এতিয়া আলুখিনি মই ফ্ৰাই কৰি লৈ ল'ম। সোৱাদ অনুযায়ী নিমখ আৰু হালধি দি লৈছো। আৰু খুব ধুনীয়াকৈ এইখিনি ফ্ৰাই কৰি ল'ম। আৰু এইখিনি মোৰ বুটা হৈ গ'ল আৰু এতিয়া মই আলুখিনি কেৰাহীৰ পৰা নমাই লৈ ললো। যেহেতু মোৰ বইল কৰা আলুখিনি ভাঙি গ'লে ভাল নালাগিব, সেইটো কাৰণে মই নমাই ললো। আৰু একেটা কেৰাহীতে মই বটি লোৱা পস্ত, আদা, নহৰুৰ পেষ্টখিনি পানী অলপ দি দিলো আৰু এইখিনি অলপ সময় ধুনীয়াকৈ ভাজি ল'ম। ইয়াতো মই অলপমান দি লৈছো হালধি আৰু এইখিনি মই এনেকৈ কিছু সময় ভাজি ললো শুকান হোৱাকৈ। আৰু এইখিনিতে মই এড কৰি লৈছো শুকান জলকীয়া গুড়ি, কলা বেহৰ আৰু বগা বেহৰ, এইখিনি মোৰ মিক্সিত বটি লোৱা আছিলে, এনেকৈ দি ললো আৰু ইয়াতে মই দি লৈছো অলপমান পানী। এতিয়া এইখিনি মই আকৌ ধুনীয়াকৈ অলপ সময় গেছৰ ওপৰত এনেকৈ সিদ্ধ হ'ব দিম আৰু ইয়াতে দি দিলো আৰু অলপমান মই পানীখিনি উতলি আহিছে গোটেইখিনি আৰু এতিয়া মই ভাজি থোৱা আলুখিনি দি ললো আৰু ইয়াৰ পিছতে দি লৈছো মই পটলখিনি। আৰু এইখিনি অলপ সময় ধুনীয়াকৈ লাৰি দিয়াৰ পিছতে মই এখন ঢাকন মাৰি দি দিলো গেছটো কমাই আৰু ঢাকনিখন উঠাই পেলাই একবাৰ চেক কৰিলো আৰু গোটেইখিনি মোৰ সিজি আহিছে। আকৌ অলপমান মই ঢাকন মাৰি দি দিলো আৰু ইয়াতে দি লৈছো মই সামান্য পৰিমাণে চেনি, কাৰণ বেহৰ কেতিয়াবা অলপ তিতা লাগে আৰু তিতা ভাৱটো গুচাবলৈ মই অলপমান চেনি দি লৈছো। আৰু ইয়াতে দি দিলো মই জলকীয়া গুড়ি আৰু জলকীয়া গুড়ি দিলে অলপমান ৰংটো দেখিবলৈ ধুনীয়া হয় আৰু সামান্য পৰিমাণে দিছো ইয়াতে সস। আৰু এইখিনি মোৰ প্ৰায় হৈয়ে আহিছে আৰু এতিয়া মই অতি সামান্য এচামুচমান জোখৰ মই কেঁচা মিঠাতেল দি দিলো আৰু এইখিনি মোৰ তৰকাৰীখন ধুনীয়াকৈ হৈ গ'ল। আৰু এতিয়া মই আপোনালোকক প্লেটিং কৰি দেখুৱাই আছো। এয়া দেখিছেনে ইমান ধুনীয়া হৈছে দেখিবলৈ আৰু খাবলৈও যথেষ্ট সোৱাদ লগা হৈছে। আৰু যদি এনেকৈ বনাই খোৱা নাই, এবাৰ হ'লেও আপোনালোকে ট্ৰাই কৰিবচোন। আৰু মই তেজপাত দুখনেৰে মই এনেকৈ প্লেটিং কৰি দেখুৱাইছো আপোনালোকক। আৰু ইয়াৰ পিছতে মই আহিছো চাটনিৰ ৰেচিপি লৈ আৰু মই জিকা লৈছো। জিকাৰ ওপৰৰ যেটো অলপমান ডাঠ খহতীয়া ধৰণৰ বাকলিটো এইটো মই পেলাই দিম
ইয়া দেখিছেনে ভিডিঅ'ত আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে এনেকৈ মই পেলাই দিলোঁ এইখিনি আৰু এতিয়া মই এই চাটনি কৰা বাকলিখিনি এনেকৈ দীঘলে লৈ লৈছোঁ ইয়া দেখিছেনে আৰু এইখিনি মই ধুই লৈ কেনে সৰু সৰুকৈ কাটি লৈছোঁ আৰু ইয়া মোৰ গোটেইখিনি কটা হৈ গ'ল এতিয়া চাটনিখিনি বনাবলৈ লৈছোঁ কালজিৰা নহৰু আৰু জলকীয়া যিসকলে জলকীয়া বেছিকৈ খায় বেছিকৈ দিব পাৰে আৰু কেৰাহীত এচামুচ জোখৰ মই মিঠাতেল দি লৈছোঁ আৰু নহৰু জলকীয়া কালজিৰাখিনি দি লৈছোঁ ইয়াৰ কেঁচা ভাৱটো গুচাবলৈ 1 মিনিট বা 2 মিনিট এনেকৈ কম জুইত ভাজি ল'ম আৰু ইয়াৰ পিছতে দিলোঁ বাকলিখিনি দি ধুনীয়াকৈ লৰাই 5-7 মিনিটমান ভাজিব লাগিব ইয়াৰো কেঁচা ভাৱটো জিকাৰ কেঁচা ভাৱটো আঁতৰাবলৈ অলপ সময় ভাজিব লাগিব আৰু এনেকৈ মই প্ৰায় 5 মিনিটৰ বেছি সময় ভাজি ল'লোঁ আৰু এইখিনি মই এতিয়া পটাত পতি ল'ম ইয়াতে দিছোঁ সামান্য পৰিমাণে মই নিমখ আৰু এইখিনি মোৰ দেখিছেনে পটা হৈ গৈছে মোৰ আৰু এতিয়া মই বাটি এটাত লৈ আপোনালোকক দেখুৱাই আছোঁ মই হাত ইউজ কৰিছোঁ কাৰণ যিকোনো বস্তু হাতেৰে অলপ আমি ধুনীয়াকৈ কৰিব পাৰোঁ নহয় জানো আৰু ইয়াতে মই এড কৰিছোঁ অলপমান কেঁচা মিঠাতেল আৰু এতিয়া মই এইখিনি গোটেইখিনি সানি ল'ম আৰু এনেকৈ চাটনি এখন প্ৰস্তুত কৰি আমি ভাত এসাঁজ বেছিকৈ খাব পাৰোঁ নহয় জানো এনেকৈ আপোনালোকেও জুতি লওকচোন আৰু আজিৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে সেয়াও মোক কমেণ্ট কৰি নিশ্চয় জনাব বুলি মই আশা কৰিছোঁ আৰু যিসকলে ভিডিঅ'টো ভাল পায় তেওঁলোকে ভিডিঅ'টো লাইক কৰি দিব আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে যাতে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিয়ে আৰু কাষতে থকা বেল আইকনটো অল কৰি ৰাখিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহ নটিফিকেশ্যন পাই থাকে আৰু পুনৰ আহিম নতুন এটা ভিডিঅ'ৰ সৈতে আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ কাৰণে আপোনালোকক মই বহুত ধন্যবাদ জনাইছোঁ আজিলৈ বাই বাই জনাইছোঁ